হেল্ল' ৰাইজ, আজিৰ ভিডিঅ'টো হৈছে এমাহ মানৰ আগৰে। তেনেহ'লে ব'লক প্ৰথমৰ পৰা আৰম্ভ কৰোঁ ভিডিঅ'টো। সেইদিনা আহিছিলে আমাৰ ঘৰলৈ আলহী মানে ৰশ্মি বা মোৰ বাৰ লগৰে হয়। আৰু বাজনে পেলাই বিহু কাপোৰ পিন্ধি ফটো ভিডিঅ' উঠে, সেইকাৰণে মই এয়া উঠাই দিলোঁ। তাৰপিছত বা যিহেতু নেপালী আছিলে, সেইকাৰণে মোলৈ নেপালী কাপোৰযোৰ লৈ আহিছিল, মই আনিব দিছিলোঁ। আৰু মই বহুত বেছি ভাল পাওঁ ৰাইজ কাপোৰযোৰ পিন্ধি, আৰু সেইকাৰণে মই এয়া ৰিলটোকে লগাই দিলোঁ, কিয়নো মোৰ তাত ভিডিঅ' নাছিলে। আৰু ফটোখিনিও লগাই দিছোঁ ৰাইজ। আৰু সেইকেইদিন যিহেতু একদমেই লাইট নাছিলে, কাৰণ বহুত বেছি বতৰ মানে বেয়া, বৰষুণে পৰি আছিল, সেইকাৰণে আমি কেণ্ডেল জ্বলাই ভাত খাইছিলোঁ দুপৰীয়া। আৰু বাই যিহেতু মাছ মাংস নাখায়, বাৰ কাৰণে বনাইছে এইফালে মায়ে পনীৰ, আৰু আমাৰ কাৰণে বনাইছিলে আৰু চিকেন গ্ৰেভি, লগতে আছিল মাটন। ভাত পানী খাইকৈ দুয়োজনে এইফালে ফটো উঠিলোঁ। তাৰপিছত বা যাবলৈ আছে, কাৰণ ৰখি থাকোঁতে বহুত দেৰি হ'ল, কাৰণ বৰষুণে এৰা নামেই নলয় ৰাইজ। বাৰু এইফালে বাও গ'ল তিতিত। আজিৰ ভিডিঅ'টো ইমানে কেনে পালে ক'ব, যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব।